আসাম লেজিসলেটিভ এছেম্বলিত যিবোৰ নৌটেংকি চলি আছে সেইটো নিমাত কিয় আপোনালোকে তাতে অকল বিহুৱানখন কিয় ঠাই পায় তাতে কাৰ্বিৰ যিটো ট্ৰেডিশ্যনেল এটেয়াৰ যিটো ডিমাছাৰ অইন ট্ৰাইবেলৰ ৰাভাৰ সেইবোৰ কিয় ঠাই নাপায় বড়োৰ ঠাই পাইছিলে কিন্তু শুনিলো কি সেইটো উঠাই দিলে বোলে বড়োটো কিয় নাম ফলক বড়োৰ পৰা কিয় উঠাই দিলে বড়ো ভাষাটো কি আছে তাতে থাকিলে কি হলহেঁতেন ইমান যদি অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠী অসমীয়া হয় আপোনালোকে বড়োসকলকো অসমীয়া বুলি ক'ব খোজে তেনেহলে বড়ো ভাষাটো কিয় অসমীয়া নহয় অকল সেই অসমীয়া ভাষাটো কিয় অসমীয়া কাৰ্বি ভাষাটো কিয় অসমীয়া ভাষা নহয় ৰাভা ভাষাটো কিয় অসমীয়া ভাষা নহয় তিৱা ভাষাটো কিয় অসমীয়া ভাষা নহয় গাৰো ভাষাটো হাজং ভাষাটো মিচিং ভাষাটো ডিমাচা ভাষাটো কিয় অসমীয়া ভাষা নহয় আপোনালোকে অসমীয়াৰ বাহিৰে বেলেগ বস্তু কিবা ভাল পায়নে আপোনালোকে অসমীয়া ভাষাটোৰ বাহিৰে অইন ভাষাটো ভাল পায়নে বিহুৱানখনৰ বাহিৰে বেলেগ ট্ৰাইবেলৰ ট্ৰেডিশ্যনেল যিটো এটেড আছে সেইটো ভাল পায়নে আপোনালোকে সেইদিনাখন এটা ডিচিশ্যন লৈছিলে প্ৰটেষ্ট হল খুব প্ৰটেষ্ট হোৱাৰ বিনিময়ত তেওঁলোকে বড়ো ভাষাটো লগৰ পৰা নাটুৰালে আসাম লেজিসলেটিভ এছেম্বলিত সেইটো প্ৰটেষ্ট নহলে হলহেঁতেন সেইটো সকলোৱে জানে তো তাৰ পিছত বিভিন্ন একশ্যন ৰিয়েকশ্যন হল বড়োসকলো আমাৰ ইমোচনেল হৈ পেলাই অসমীয়া ভাষাটো কিছুমান ঠাইত বড়োলেণ্ডৰ কিছুমান ঠাইত তেনেকুৱা হেৰি নাই সেইটো মানে কলাৰ দাগ খানিছিলে সেইটো লৈ পেলাই আমাৰ স্পেচিয়েলি আমাৰ অসমীয়া বুদ্ধিজীৱীসকল অসমীয়া জাতীয়তাবাদীসকল খুব দুখ পাইছে বোলে আৰু তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমাৰ উৎপল শৰ্মা আশুৰ সভাপতি এটা কথাটো হ'ল কি আশুক আমি যেতিয়াই দেখি আহিছো স্পেচিয়েলি বড়োলেণ্ডত যেতিয়াই অসমীয়া ভাষাৰ প্ৰতি কিবা এটা হেৰি হয় মিছ আণ্ডাৰষ্টেণ্ডিং হয় অকল অসমৰ বড়োলেণ্ডত নহয় এইটো কাৰ্বি আংলঙতে হওক ডিমাছাৰতে হওক এনিৱেৰ এক্সেপ্ট বাৰাক ভেলী এক্সেপ্ট বাৰাক তেওঁলোকে ক'ব নোৱাৰে বাৰাকটো বাদ দি পেলাই ইয়াতে বড়োলেণ্ড ডিমা হাছাওৱে হওক কাৰ্বি আংলঙত মিচিং অট'নমাছ কাউন্সিলতে হওক য'তে হওক তেওঁলোকে সেইটো মাত দিয়ে তেওঁলোকে দুখ পায় এতিয়া আশু মানে কি আচলতে অল আছাম ষ্টুডেণ্টছ ইউনিয়ন এতিয়া আছাম ষ্টুডেণ্টটো লগাই লৈছে আশুই যেতিয়া অসমৰ বেলেগ বেলেগ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভাষাত এটেক হয় বিভিন্ন কলা সংস্কৃতিক এটেক হয় তেতিয়া আশুই মাত কিয় নামাতে ইয়াতে যোৱা বড়োলেণ্ডৰ বিটিচিৰ ইলেকশ্যনত দিলীপ শইকীয়াই আহি পালে বিজেপিৰ সভাপতি 6 শিডিউল কিক আউট কৰি দিয়াৰ কথা ক'লে ইয়াতে ট্ৰাইবেল বেল এণ্ড ব্লক শেষ কৰি দিয়াৰ কথা ক'লে তেতিয়া নিমাত আছিলে বিভিন্ন সমস্যা হৈ থাকে মিচিংসকলৰ সমস্যা ডিমাছাসকলৰ সমস্যা তিৱাসকলৰ সমস্যা আমাৰ ৰাজবংশী ভাইসকল আছে যিসকল তেওঁলোকৰ অসমীয়াতো জিন যাব খুজিছিলে তেওঁলোকৰ সমস্যা তেওঁলোকৰ আজি ভাষা লৈ পেলাই যিটো কেতিয়াবা কৈ পাইছে নেকি অসম সাহিত্য সভাই হওক কেতিয়াবা কৈ পাইছে নেকি যে ৰাজবংশী ভাষাটো স্থান পাব লাগে কেতিয়াবা আশু অল আছাম ষ্টুডেণ্টছ ইউনিয়ন আছাম নামৰ শব্দটো লগাই লৈছে অসম সাহিত্য সভা অসম নামৰ শব্দটো লগাই লৈছে তেওঁলোকে কি কেতিয়াবা আজিলৈকে অসমীয়াৰ বাহিৰে বেলেগ ভাষাৰ হৈ কিবা কাম কৰিছেনে সেইবোৰ ভাষাৰ উন্নতি হোৱাৰ কিবা কাম কৰিছেনে কি কৰে দুই এটা অসমীয়া ভাষাৰ যিবোৰ কিতাপ আছে সেইবোৰ জনগোষ্ঠীৰ ভাষাত ট্ৰেন্সলেট কৰিব খোজে সেইটো কিয় বাকী প্ৰকাৰে আপোনাৰটোৱে সোমাই দিছে তাৰমানে গৈ পেলাই তো এই নৌটাংকি আপোনালোকে কিমান দিন কৰিব অসম নাম লৈ পেলাই অসমীয়াগিৰি অসমীয়া কোন আপোনালোকৰ মতে এতিয়া আপোনালোকৰ কাৰণে কি অকল আপোনালোকৰ কাৰণে অকল অসমীয়া ভাষীখিনিতো অসমীয়া এইটোতো সত্য এই কথাটো আপোনালোকে নকয় ডিৰেক্টলি কিয় নকয় কৈ লওক না তো যদি নহয় যদি অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠী অসমীয়া হয় আপোনালোকে বড়োসকলকো অসমীয়া বুলি ক'ব খোজে তেনেহলে বড়ো ভাষাটো কিয় অসমীয়া নহয় অকল সেই অসমীয়া ভাষাটো কিয় অসমীয়া কাৰ্বি ভাষাটো কিয় অসমীয়া ভাষা নহয় ৰাভা ভাষাটো কিয় অসমীয়া ভাষা নহয় তিৱা ভাষাটো কিয় অসমীয়া ভাষা নহয় গাৰো ভাষাটো হাজং ভাষাটো মিচিং ভাষাটো ডিমাচা ভাষাটো কিয় অসমীয়া ভাষা নহয় অকল অসমীয়াটোৱে অসমীয়া ভাষা কিয় হয় তো সেইবোৰ কথা আপোনালোকে এই যিবোৰ নৌটাংকি কৰি আছে ইমান বছৰে অসমৰ নাম লৈ পেলাই অসমখন এক কৰিব লাগে এইবোৰ কৈ পেলাই আপোনালোকে পাকে প্ৰকাৰে যিটো অসমীয়া সংস্কৃতি অসমীয়া ভাষাটো সোমোৱাই লৈ গৈ আছে সেইটো আৰু নুবুজিবলৈ বাকী নাই আৰু সকলোৱে বুজি পায় কিন্তু আপোনালোকৰ দৰে ট্ৰাইবেল মানুহটো মুখবোৰ মানে চকা নহয় কথাবোৰ ক'বলৈ টান পায় তো সেইবোৰ প্ৰকাশ নকৰে কিন্তু মই আজি এইবোৰ মোৰ মনত বহু বছৰ পৰা আছিলে আজি মই সেইটো প্ৰকাশ কৰিছো আপোনালোকক আচলতে কি লাগে অসমখন আপোনালোকে সঁচাকে ভাল পায় জানো অসম আমি ভাল পাওঁ আমি অসমৰ যিটো ডাইভাৰ্ছ এটা ছ'চাইটি সেইটো ভাল পাওঁ বিভিন্ন ভাষা ভাষী ধৰ্ম সংস্কৃতি কলা সংস্কৃতি আমি সেইটো ভাল পাওঁ আপোনালোকে অসমীয়াৰ বাহিৰে বেলেগ বস্তু কিবা ভাল পায়নে
আপোনালোকে অসমীয়া ভাষাটোৰ বাহিৰে অইন ভাষাটো ভাল পায়নে? বিহুৱানখনৰ বাহিৰে বেলেগ ট্ৰাইবেলৰ ট্ৰেডিশ্যনেল যিটো এটেড আছে সেইটো ভাল পায়নে আপোনালোকে? কলা সংস্কৃতি তেনেহলে আপোনালোকে স্থান কিয় নিদিয়ে? আজি আসাম লেজিসলেটিভ এছেম্বলিত যিবোৰ নৌটেংকি চলি আছে সেইটো নিমাত কিয় আপোনালোকে? তাতে অকল বিহুৱানখন কিয় ঠাই পায়? তাতে কাৰ্বিৰ যিটো ট্ৰেডিশ্যনেল এটেড, যিটো ডিমাচাৰ, অইন ট্ৰাইবেলৰ ৰাভাৰ সেইবোৰ কিয় ঠাই নাপায়? বড়োৰ ঠাই পাইছিলে, কিন্তু শুনিলো কি সেইটো উঠাই দিলে বোলে বড়োটো। কিয়? নাম ফলক বড়োৰ পৰা কিয় উঠাই দিলে? বড়ো ভাষাটো কি আছে তাতে? থাকিলে কি হলহেঁতেন? ইমান সমস্যা, আপোনালোকে বেলেগক দোষ দি লাভ নাই। গোটেই জিনিসখিনিৰ গোটেই মাষ্টাৰ মাইণ্ডটো আপোনালোকে হয় না, আপোনালোকে সেইবোৰ প্ৰকাশ কৰি থাকে। তো কিমান দিন চলিব এই নৌটাংকি? আপোনালোকে হিন্দী ভাষাক দোষ দিব খোজে, বেলেগক দোষ দিব খোজে। আপোনালোকে জানে অসমীয়া ভাষাৰ উৎপাদক কিমান কেইটা ভাষা অসমৰ পৰা সেই সৰু সৰু জাতি জনগোষ্ঠীৰ ভাষাবোৰ শেষ হৈ গ'ল, অসমীয়া ভাষাৰ বিলীন গ'ল। জানে আপোনালোকে? সেইটো লৈ কেতিয়াবা মাত মাতিছে আপোনালোকে? নাই। আপোনালোকে অসমীয়া ক'ব লাগে চব, আৰু কোৱাখিনি কিন্তু অসমীয়া বুলি মৰ্যাদা নিদিয়ে আপোনালোকে। কোচ ভাইসকলক কি কৰি থলে? আজি কলিতা ভাইসকল অসমীয়া ভাষাটো তেওঁলোকৰ বুলি কয়, সেইটো কি ক'ব? কলিতা বুলি এটা বেলেগ পৰিচয় দিয়ে, আপোনালোকে সেইটো কি কৰিব? তো ইমান খেলি মেলি, ইমান নৌটাংকি কৰি থাকি লাভ নাই। আপোনালোকে অসমীয়া সংজ্ঞাটো নিৰূপণ কৰক যে অসমীয়া বাকীখিনি অসমীয়া বুলি। তাৰপিছত আপোনালোকে অল আছাম ষ্টুডেণ্ট ইউনিয়নটো অল এছামিজ ষ্টুডেণ্ট কৰি লওক, অসম সাহিত্য সভাটো অসমীয়া সাহিত্য সভা কৰি লওক, বাছ সমস্যা শেষ তাতে। তো ৰেছপেক্ট কৰিবলৈ অন্যকো শিকক। আজি যিবোৰ লৈ পেলাই আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে সেইটো কি? সেইটো ষ্টাৰ্ট কোনে কৰিছিলে? ভাষাৰ ওপৰত এটেক কোনে কৰিছিলে প্ৰথমতে? ছেভেন চিষ্টাৰ, ছেভেন ষ্টেট, নৰ্থ ইষ্ট হ'ল কেনেকৈ? আপোনালোকে যদি উৎপাত কৰা নাছিলে? বড়োলেণ্ড মুভমেণ্ট শুরু হল কেনেকৈ? বড়োফাইক সেইবোৰ কি কাৰণত বড়োফাইক সেইবোৰ সিদ্ধান্ত ল'ব লগা হ'ল? আপোনালোকে সেইবোৰক লৈ পেলাই আপোনালোকৰ অসমীয়া ধ্ৰুপদী ভাষা আৰে ভাই, আপোনালোকৰ ধ্ৰুপদী ভাষা, আমাৰতো প্ৰব্লেম নাই না। আমাৰ কি প্ৰব্লেম আছে? কোনজন আজি অল আছাম ষ্টুডেণ্টছ ইউনিয়ন কোনজন সভাপতিয়ে অসমীয়াৰ বাহিৰে বেলেগ ভাষা ক'ব জানে? আসাম সাহিত্য সভাৰ কোনজন সভাপতিয়ে, কোনজন সাহিত্যিকে, অসমীয়া ডাঙৰ ডাঙৰ সাহিত্যিকে অসমীয়াৰ বাহিৰে বেলেগ ভাষা ক'ব জানে? যে আপোনালোকে ইমান যে ঢোল কোবাই থাকে গোটেইখিনি বোলে এইখিনি মানে আমাৰ ভাই 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 বুলি। ভাই ভাই যদি আপোনালোকে ভাইক ঠাই কিয় নিদিয়ে? গুৱাহাটীত কিয় ঠাই নাপায়? ট্ৰাইবেলবোৰে গুৱাহাটীত কিয় ঠাই নাপায়? ভাষাটো কিয় ঠাই নাপায়? কি মৰি যাব লাগে নেকি? সেই কাৰ্বি ভাষাটো, ডিমাচা ভাষাটো, বড়ো ভাষাটো, ৰাভা ভাষা, হাজং, গাৰো, মিচিং, তিৱা, আমাৰ আজি টাই আহোম ভাইসকলে আজি নতুনকৈ আৰম্ভ কৰিছে তেওঁলোকৰ ৰিভাইভ কৰিবৰ কাৰণে। কিয় কৰিছে আজি তেওঁলোকে? ইমান দিনে অসমীয়া বুলি থকাৰ পিছত নিজৰ ভাষাটো কিয় আকৌ ৰিভাইভ কৰিব ট্ৰাই কৰি আছে? কিবা এটা চেণ্টাৰে আছে তেওঁলোকৰ গুৱাহাটীত। চ' মই কৈছো এই বড়োলেণ্ডত হোৱা এইবোৰ কথা লৈ পেলাই আপোনালোকে ইমান মানে নৌটাংকি কৰি থাকিব নালাগে। পলিটিকেল এডভান্টেজ লৈ পেলাই বড়ো পলিটিচিয়ানখিনিৰ যিটো মানে বেকবন নোহোৱা জিনিস সেইটোৰ সুবিধা লৈ পেলাই আপোনালোকে নাভাবিব যে আপোনালোকে যিটো কৰিব আহি পেলাই বড়ো পলিটিচিয়ানখিনিক ইনফ্লুৱেঞ্চ কৰি পেলাই যিটো কৰিব সেইটোৱে আমাৰ দৰে সাধাৰণ বড়ো জনসাধাৰণখিনিক সেইটো একচেপ্ট কৰি থাকিব বুলি। মই যিটো অসমীয়া ভাষা কৈ আছো এতিয়া, কিমানজনে কয় আপোনালোকে ইমান? মইতো কৈ আছো, মইতো ভাল বুলি ভাবিছো। মইতো এইটো ভিতৰত কিছুমানে ক'ব এতিয়া অসমীয়া ভাষা কিয় কৈ আছা বুলি। হিন্দীতো কৰিব পাৰো, ইংলিছতো কৰিব পাৰো, কৰা নাই। কিয় কৰিছো? কাৰণ আপোনালোকে বুজি পাওক এইখিনি কথা বুলি কৰিছো। কাৰণ এই ৰাজ্যত অসম কাৰো বাপেকৰ সম্পত্তি নহয়, অকল অসমীয়াৰ বাপেকৰ সম্পত্তি নহয়। ইয়াতে অকল অসমীয়া ভাষাই থাকিব, অসমীয়াই গোটেই কৰি থাকিব, অকল শংকৰী কলা কৃষ্টি, অকল মানে সেই বিহুৱান। কিমান বড়োলেণ্ডত 26 কমিউনিটি আছে, অসমত কিমান আছে? সেইখিনি ঠাই কেতিয়া পাব? আজি 15 আগষ্টত যেতিয়া অসমক প্ৰতিনিধিত্ব কৰিব লাগে, অকল ওজাপালিও নাপায়। ওজাপালি পালেতো মই খুব ভাল পালোহেঁতেন। লোৱাৰ আছামৰ আমাৰ সংস্কৃতি, লোৱাৰ আছামৰ অসমীয়া, তাতে কোনে পায়? অকল শংকৰী কলা কৃষ্টি, অকল শংকৰী কলা কৃষ্টি, অকল বিহুৱান। আমিবোৰ কেতিয়া পাম? ৰাভাবোৰে কেতিয়া পাব? ডিমাচাবোৰে, কাৰ্বিবোৰে কেতিয়া পাব? যেতিয়া আমি অসমখনক প্ৰতিনিধিত্ব কৰিব লাগে তেতিয়া অকল বিহু কিয়? বিহুৰ বাহিৰে বেলেগ নাই অসমত নেকি? তো এইবোৰ কথা আপোনালোকে ভাবক, অলপ নিজক স্বীকৃতি চাওক। যদি আপোনালোক সঁচাকে অসমখন যদি সঁচাকে ভাল পায়, গোটেই অসমৰ যিটো বৈচিত্ৰতা সেইটো ভাল পাওক। আপোনালোকে অকল অসমীয়া ভাষাটো ভাল পালেতো অসমখন ভাল পোৱা নুবুজাব। চ' আমি আপোনালোকক আছুই হওক, অসম সাহিত্য সভাই হওক, আৰু যিসকল সাংবাদিক আছে গুৱাহাটীত, যিসকল বিশিষ্ট বুদ্ধিজীৱী আছে,
একো নাপাব আপোনালোকৰ এই ভাষাটো এতিয়া চলি আছে নহয় আমাৰ মিয়া ভাইসকলে যদি আপোনালোকৰ ভাষাটো নিলিখে লোকপিয়লত আপোনালোকৰ নায়েই আৰু কি কৰিব তেতিয়া তো অলপ ভালদৰে কথাবোৰ ভাবি গমি চাওক আপোনালোকে ইয়াতে বিগ ব্ৰাদাৰ যিয়ে নহওক আমিও মানিলো আপোনালোকে বিগ ব্ৰাদাৰ বুলি কিন্তু বিগ ব্ৰাদাৰত আমাৰ নৌটাংকি কৰি থাকিলে সেইটো একচেপ্টেন্স সেইটো নাথাকিব আৰু আমিতো একচেপ্ট কৰি লোৱা বকত নহয়েই যোনে যি কৰে কৰি থাকিব বাট আমাৰ ফালৰ পৰা সেইবোৰ বস্তু ইমান ইজিলি এই হেৰি নহ'ব আৰু বড়োলেণ্ডত বড়ো ভাষাটোৰ ওপৰত থাকিলে কি হয় আপোনালোকৰে বোলে বড়োসকলক বড়ো গোটেই মিলি পেলাই অসমীয়া বোলে তো বড়ো ভাষাটোতো অসমীয়া ভাষাই হ'ল না তাতে কি নেচেচাৰী অসমীয়া ভাষাটো থাকিব লাগে গোটেই মানে নৌটাংকি কৰি থাকিব আপোনালোকে আৰু আমি চাই থাকিব লাগিব তো মই আহ্বান জনাইছো অসমৰ বুদ্ধিজীৱীসকলক সাংবাদিকসকলক ইমান মানে অন্যক দমিত কৰি নাথাকিব এদিন নিজে শেষ হৈ যাব নহ'লে এতিয়া আপোনালোকে গম পাইছে আপোনালোকৰ কি অৱস্থা কোনো নাই লগত কোনো জনগোষ্ঠী নাই লগত হা মই এইখিনি কৈছো মই আপোনালোকে যদি সকলোৰে কাম কৰিব পাৰে অল আছাম ষ্টুডেণ্ট হৈ থাকক আৰু যদি নোৱাৰে অল এছামিজ ষ্টুডেণ্ট হৈ থাকক যেনেকৈ অল বড়ো ষ্টুডেণ্টছ অল মিচিং ষ্টুডেণ্টছ ইউনিয়ন অল কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন তেনেকুৱা আছে নহয় আপোনালোকে তেনেকৈ হৈ থাকক যদি নোৱাৰে আৰু অসম সাহিত্য সভাও অসমীয়া সাহিত্য সভা হৈ থাকক যেনেকৈ বড়ো সাহিত্য সভা কাৰ্বি সাহিত্য সভা তেনেকুৱা তো মই এইখিনি কৈছো আহক অসমত থকা দিনলৈকে আমি একতাৰে ভাতৃত্ববোধেৰে থাকো কিন্তু কাৰো ওপৰত একো চাপি নিদিব মই সেইটো আহ্বান জনাইছো